নমস্কাৰ বৰ্তমান আমি আছোঁ ত্ৰিমূৰ্তি প্ৰেক্ষাগৃহত ইয়াতে আজি কৃতিমান ছাত্ৰ ছাত্ৰীসকলৰ অভিনন্দন অনুষ্ঠান আৰম্ভ হ'ব খন্তেক পিছতে অনুষ্ঠান আৰম্ভ হ'ব বৰ্তমান গোটেই প্ৰেক্ষাগৃহটো ছাত্ৰ ছাত্ৰী আৰু ব্যক্তিসকলৰ দ্বাৰা ভৰি আছে আপোনালোকে দেখিব পাইছে খন্তেক পিছতে আমাৰ ইয়াতে অনুষ্ঠান আৰম্ভ হ'ব আমি ইয়াত আমাৰ নিকেতনৰ ছাত্ৰীকেইগৰাকীমানক লৈ বন্দনা পৰিৱেশন কৰিবলৈ আহিছোঁ অনুষ্ঠানৰ আৰম্ভণিতে যিটো বন্দনা হ'ব সেয়া পৰিৱেশন কৰিব আহিছোঁ আমাৰ ঢেকীয়াজুলিৰ আশে-পাশে থকা যিমান বিদ্যালয় আছে আৰু সকলোৰে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ল'ৰা ছোৱালীবিলাক আহি ইয়াতে যিসকলে পাছ কৰিছে সেইসকল আহি ইয়াতে ভৰ্তি হৈছে আমন্ত্ৰিত শিল্পীসকল বৰ্তমান আহিব ধৰিছে আৰু অনুষ্ঠানটো অলপ পিছতে আৰম্ভ হ'ব আমি মঞ্চলে আমন্ত্রণ জানাইছো শ্রদ্ধা শিক্ষাগুরু दीपज्योति नमोस्तुते शुभं करतु कल्याणम् आरोग्यं सुखसम्पदाम् देशबुद्धिविनाशाय आत्मज्योति नमोस्तुते आत्मज्योति प्रदीप्ता অনুষ্ঠানটোত সভাপতি আছিলে আমাৰ শিক্ষাবিদ শিক্ষাগুৰু ৰমেশ চন্দ্ৰ বৰা ছাৰ ৰাজনৈতিক এটা সমাজকৰ্মী হৈছে আমাৰ এইটো আশা যিসকল আজি ইয়াত আসন গ্ৰহণ কৰিছে সেইসকলে এটি নিজকে উপযুক্ত কৰি এই শ্বহীদ নগৰী ঢেকীয়াজুলিক উজ্বলাই তুলিব আৰু তেনেকুৱা এজনেই আমাৰ এই বৃহত্তৰ ঢেকীয়াজুলি অঞ্চলৰ গৌৰৱ আজি শোণিতপুৰ জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক প্ৰভাত চন্দ্ৰ দাস ডাঙৰীয়া আমাৰ মাজত বিশিষ্ট অতিথি হিচাপে আছে গতিকে তেখেতক মই বিশিষ্ট অতিথিৰ ভাষণ দিবলৈ আহ্বান জনাইছোঁ এই দাস ডাঙৰীয়া তেখেতে আমাৰ কাৰণে আমাৰ ঢেকীয়াজুলি সমষ্টি অসমৰ গৌৰৱ শোণিতপুৰ জিলাৰ গৌৰৱ আশা ৰাখিছোঁ ভৱিষ্যতে তেখেতে আমাৰ কাৰণে নিশ্চয় আৰু ভাল ফল দেখুৱাই পেলাই আগুৱাই যাব তেখেতৰ ভৱিষ্যত জীৱনলৈ আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল অশোক সিংহাল ডাঙৰীয়া আহি পাইছে আৰু তেখেতে তেখেতৰ বহুমূল্য ভাষণ প্ৰদান কৰিছে বিভিন্ন সভা সমিতিত যোৱাৰ সুযোগ হয় বিভিন্ন সভা সমিতিত ভাষণ দিবলগীয়া হয় কিন্তু আমাৰ ভৱিষ্যতৰ উজ্জ্বল ৰত্নসকলক একেলগে লগ পোৱাৰ সুযোগ আৰু কথা পতা সুযোগ বহুত কমেই হয় ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক কৃতিত্বৰ এই বিশেষখনত মই প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ লগতে আপোনালোকৰ মাতৃ পিতৃ আপোনালোকৰ শিক্ষাগুৰু সকলোকে মই অভিনন্দন জ্ঞাপন কৰিছোঁ
আমাৰ বাবে গৌৰৱৰ বিষয় যে আমাৰ অঞ্চলৰে আমাৰ সমষ্টিৰে এজন ছাত্ৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ হীৰেণ ঠাকুৰীয়াই অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰিবলৈ গৌৰৱ কঢ়িয়াই আনি তেনেকুৱা সপোন চাব লাগিব আৰু এই সপোনটো বাস্তৱ কৰাৰ কাৰণে তোমালোকৰ টোপনি নোহোৱা হ'ব লাগিব। এই নহয় যে কলেজত গ'লো এতিয়া আৰু কোনো ৰেষ্ট্ৰিকশ্যন নাই, কলেজত ফূৰ্তি কৰিব পাৰিম, ক্লাছ বাং কৰিব পাৰিম, ক'ৰবাত গ'লেও প্ৰফেচৰে একো নকয়, এটেণ্ডেঞ্চৰ বহুত কথা নাই, তেনেকুৱা নহয়। আপুনি কি কৰিব এইটোহে আপোনাৰ জীৱনৰ আৰু আপোনাৰ ভৱিষ্যত ঠিক কৰিব। শিক্ষাগুৰুসকলে আপোনালোকক মেট্ৰিক প্ৰেৰণাই ত্যাগ আৰু তপস্যা যদি কৰিব পাৰে অসমৰ শিক্ষা জগতত এক ডাঙৰ পৰিৱৰ্তন আমি ঘটাব পাৰিম। আৰু যেতিয়ালৈ শিক্ষা জগতত পৰিৱৰ্তন নঘটে অসমত কোনো পৰিৱৰ্তন হ'ব নোৱাৰিব। পলিটিকেল শ্লোগানে মানে পৰিৱৰ্তন নহয়, পৰিৱৰ্তন হ'ব লাগিব শিক্ষা। শিক্ষা য'ত দিয়া হয় শিক্ষাৰ মন্দিৰ, বিদ্যালয়ৰ ভিতৰত দেশ পৰিৱৰ্তন হ'ব, তেতিয়াহে সমাজ পৰিৱৰ্তন হ'ব। আৰু যিদিনা সমাজ পৰিৱৰ্তন হ'ব তেতিয়াহে অসম পৰিৱৰ্তন হ'ব। আমি ৰাজনীতিক নেতাসকলে সমাজ পৰিৱৰ্তন কৰিব নোৱাৰোঁ, ইয়াৰ দায়িত্ব শিক্ষাগুৰুসকলে ল'ব লাগিব। আৰু যিসকলে আদৰ্শ দেখুৱাইছে তেখেতসকলক অনুসৰণ কৰি আমি আগবাঢ়িব লাগিব। অসুস্থতাৰ মাজতো হৃদয়েৰে দুআষাৰমান ভাষণ দিলে। আজি এই সভাত উপস্থিত হৈ আপোনালোকৰ সন্মুখত কেনেদৰে ব্যৱসায় মই নিজকে খুব ভাল লাগে। আজি মোৰ যিটো শৰীৰটো ভাল নহয়, গতিকে মই বৰ বেছি ক'ব নোৱাৰিম। তথাপিও যদি মই মোৰ অভিভাৱক কৰিবলৈ যাওঁ তেন্তে ক'ব লাগিব যে মোৰ এই ফলাফল, এই ফলাফলে ঢেকীয়াজুলি যি আনন্দৰ যোৱা সেইখিনিয়ে মোৰ মনত পৰম শান্তি প্ৰদান কৰিছে। মোৰ মনত এনেকৈ আশা আছিল যে পৰীক্ষাত এটা ভাল ফলাফল আহিলে ভাল লাগিলে, কিন্তু ঢেকীয়াজুলি ছাত্ৰীৰ যি সঁহাৰি পালোঁ, তেওঁলোকৰ পৰা যি উৎসাহ পালোঁ, ব্যক্তিসকলৰ পৰা ভৱিষ্যতৰ যি দিশদৰ্শন পালোঁ, সেইখিনিয়ে মোক যথেষ্ট হৈ আজিৰ সভাত বক্তাসকলে যিখিনি কথা দাবী কৰিছে সেইখিনি কথা মই ভাবোঁ মোৰ ভৱিষ্যতক যথেষ্ট ভাল কৰিব, এজন ভাল অনুভৱ কৰিব। এই ঢেকীয়াজুলি সভাত অলপ সমগ্ৰ পৃথিৱীখনৰ কিবা এটা কৰিবলৈ তেওঁলোকৰ আৰু এয়া জোনাক কাশ্যপ, তেওঁ বহুমূল্য ভাষণ প্ৰদান কৰিছে। এয়া দেউতায়ন পৰাশৰ ডিষ্ট্ৰিবিউশ্যন মাৰ্কফত পাছ কৰা দেউতায়ন পৰাশৰ। এইবাৰ আমি বাণিজ্য শাখাৰ 5গৰাকী ছাত্ৰ ছাত্ৰীক মঞ্চত বিচাৰিছোঁ। তেওঁলোকে ঢেকীয়াজুলি সমষ্টিৰ ভিতৰত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত 5গৰাকী ছাত্ৰ ছাত্ৰী প্ৰিয়ংকা সিং ৰায়, এলোপেথি কলেজ ঢেকীয়াজুলি, ইন্দ্ৰনাথ ৰায়, এলোপেথি কলেজ ঢেকীয়াজুলি, সম্ৰাট দে, এলোপেথি কলেজ ঢেকীয়াজুলি, অস্মিতা কৰ্মকাৰ, ৰিজনেল চিনিয়ৰ ছেকেণ্ডেৰী স্কুল ঢেকীয়াজুলি, চাৰুপ্ৰসা বড়ো, ৰিজনেল চিনিয়ৰ ছেকেণ্ডেৰী হাইস্কুল ঢেকীয়াজুলি। হায়াৰ ছেকেণ্ডেৰীৰ পৰা ডিষ্টিংশ্যন সহ
পাছ কৰা এয়া আমাৰ নিকেতনৰ নৱনীতা গোস্বামী। আমি তেখেতসকলকো মঞ্চত আহিবৰ বাবে অনুৰোধ জনাইছোঁ। ক্ৰীড়া সংঘৰ